তো হে গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো গাইজ কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল আছে আৰু যা যা বেয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম সকলোৱে যাতে ভালে থাকে। তো গাইজ আজি আপোনালোকে দেখিব পাৰিছে এইবিলাক আমাৰ মাজত বৰ ধুনীয়া ধুনীয়া মানে কেঁচা পাত কটন, ষ্টেবল কটন, তো কণ্টেষ্ট চণ্টেষ্ট ধেৰ কিবা কিবি যোৰা আহিছে, মিক্স পাত কণ্টেষ্ট। তো চব আপোনালোকক এযোৰ এযোৰকৈ মই ধুনীয়াকৈ মেলি মেলি দেখুৱাই আছোঁ, আপোনালোকে ধুনীয়াকৈ চাই থাকক। চবচে প্ৰথম মই এইটো ষ্টেবল কটন পৰা ষ্টাৰ্ট কৰিছোঁ। মই মেখেলা কেনেকুৱা হ'ব, ফুল ব্লাউজৰ পিচ কেনেকুৱা হ'ব, পটি কেনেকুৱা হ'ব, চব দেখুৱাইছোঁ ধুনীয়াকৈ। তো আচল চাচল চব দেখুৱাইছোঁ। তো ধুনীয়াকৈ আপোনালোকে ভিডিঅ' চাই থাকক। কি কালাৰ পাব চব কৈ দিম মই, তো আপোনালোকে ধুনীয়াকৈ চাই থাকক। যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো চবচে প্ৰথম আপোনালোকে এইটো চাওক, ষ্টেবল কটন হয়, ধুনীয়া বক্স ফুল দিয়া আছে। এইটো মেখেলা তলৰটো হয়, ধুনীয়া বক্স ফুল দি আছে। তো নেক্সট এইপিনে আমাৰ এইডোখৰলৈকে ফুল থাকিব, যিমানডোখৰলৈকে ফুল আছে। যিহেতু নৰ্মেল মেখেলাবিলাকতো এনেকৈ ফুল থাকে, এডোখৰলৈকে ফুল থাকে। তলৰডোখৰ ডাঙৰকৈ ফুল দিয়া হয়, কি ধুনীয়া ধুনীয়া ডাঙৰ ফুল দি আছে, এটা গুণা ফুল, এটা কাপোৰ ফুল দি আছে। তো এইটো বক্স ফুলৰ হয়, কাপোৰ ফুলটো বক্স ফুলৰ হয়, এইটো সৰু সৰু ফুল দি আছে। বাকী ব্লাউজৰ পিচটো এনেকুৱা হ'ব চিম্পুল, আপোনালোকে এইটো পটিটো হাতত দিব পাৰিব। তো ইভাগে চিলাব পাৰে, ডিজাইন বহুতে ডিজাইন দিয়ে। তো এইটো ডিজাইনো আপোনালোকে চিলাব পাৰিব। এইখন হৈ গ'ল মেখেলা। তো ইয়াৰ আপোনালোকে চাদৰৰ ডিজাইনটো চাই লওক। চাদৰ এইখিনি হ'ব মাজৰ বুটাখিনি, ঠিক আছে। ডাঙৰ ডাঙৰ বুটা দি আছে, এইটো চাদৰ মাজৰ বুটাটো এনেকুৱা ধৰণৰ এলাইনি গুণা ফুল দি আছে, এলাইনি বুটা ফুল দি আছে। তো এইটো হ'ব চাদৰ আঁচলটো, বক্স ফুলৰ হয়। মেখেলাখনৰ যোনটো বক্স ফুলৰ হয়, এইটো মানে এইটো এনেকৈ সৰু সৰু গুণা ফুল দি আছে। বাকী বক্সটো মানে বক্স ফুলটো আপোনাৰ কাপোৰৰ সূতা ফুল দি আছে। নেক্সট এইকেইটা হ'ব আপোনাৰ পটিকেইটা। পটিকেইটাত যিহেতু আপোনাৰ ধুনীয়া ধুনীয়াকৈ ডিজাইন দি আছে, সৰু সৰু দুটা গুণা ফুল দি, বাকী ডাঙৰ লাইনটো কাপোৰৰ ফুল দি আছে। এইটো হৈ গ'ল ষ্টেবল কটন। ইয়াত যদি আপোনালোকে কালাৰ লাগে, ধুনীয়া ধুনীয়া কালাৰ পাই যাব। কালাৰ দেখুৱাই দিছোঁ, ধুনীয়া কালাৰ চব, নীলা, হালধীয়া, ৰঙা, গোলপীয়া চলপীয়া ধেৰ কালাৰ আছে। এইবিলাক ল'ব পাৰিব আপোনালোকে। তো দাম মই লাষ্টত ধুনীয়াকৈ কৈছোঁ, তো আপোনালোকে ধুনীয়াকৈ ভিডিঅ' চাই লওক, শেষলৈকে কালেকশ্যনবিলাক চাই লওক। ডিজাইন নতুন নতুন ডিজাইন হয়, চব নতুন ডিজাইন হয়। তো আপোনালোকে নতুন ডিজাইনবিলাক চাই লওক, ডিজাইনখিনি, তাৰপিছত মই দাম কম আপোনালোকে, তাৰপিছত গম পাব। তো লাষ্টলৈকে ভিডিঅ'টো চাই থাকক। যদি চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি কাপোৰবিলাক ভাল লাগে তো লাইক কৰি দিব, লাষ্টত কৰি দিব। তো নেক্সট আপোনাৰ এইটো ডিজাইন হয়, দেখিছে পুৰা সৰু সৰু ফুল দি আছে। এইটো ধুনীয়া ধুনীয়া সৰু সৰু ফুল বুটা দি আছে। তো মই মেখেলাখন কেনেকুৱা হ'ব, চাদৰ কেনেকুৱা হ'ব চব দেখুৱাইছোঁ ধুনীয়াকৈ। এইখন হ'ব মেখেলাখন, দেখিছে এইডোখৰলৈকে ফুল আছে। বাকী প্ৰথমতে দেখুৱাটো নিচিনা এইডোখৰলৈকে ফুল আছে। মেখেলাখনৰ তলৰটোতো এনেকুৱা সৰু সৰু ইমান ডাঙৰ ফুল দিয়া নাই, সৰু সৰু ফুলেই দিয়া আছে। এইটো ব্লাউজৰ পিচটো দেখিছে, বৰ ধুনীয়া ডাঙৰ ফুল দিয়া আছে। এডোখৰলৈকে মানে এইবিলাকত ইমানটো থাকে, তো ইয়াৰ পৰা এক্সট্ৰাকৈ দি থোৱা আছে। ইমান ডাঙৰ ফুল ব্লাউজৰ পিচ আপোনালোকে ষ্টাইলত চিলাব পাৰিব। এইটো হ'ব চাদৰ আঁচলটো, এইখিনি হ'ব মাজৰ বুটাখিনি। তো সিমান ডাঙৰ ডাঙৰ ফুল দিয়া নাই, চ' আপোনালোকে মানে যিমান বয়সস্থ মানুহ হ'লেও এফৰ্ড কৰিব পাৰিব, মানে কি ধুনীয়াকৈ আপোনালোকে পিন্ধিবলৈ সাজিব। কাৰণ বয়সস্থ মানুহে সিমান ডাঙৰ ডাঙৰ ফুল লগা নিবিচাৰে, তো এইটো সিমান ডাঙৰ ডাঙৰ ফুল লগা নহয়। তো ইয়াৰ আপোনালোকে ধুনীয়া ধুনীয়া কালাৰ পাই যাব। বাকী আঁচলটো চাই লওক, মাজৰ বুটাখিনি এইখিনি, ইয়াত পটি নাথাকে, পটি নাথাকিব, তো ফিক্স পটি টাইপৰ হ'ব। তো এইটো আপোনালোকে ল'ব পাৰিব। দাম একেবাৰে কম আছে, মই লাষ্টত দাম কৈ আছোঁ, আপোনালোকে ধুনীয়াকৈ ল'ব পাৰিব, একেবাৰে কম দামত দি দিম। তো এখন হৈ গ'ল মেখেলা, এখন হৈ গ'ল চাদৰ। তো ইয়াৰ যদি আপোনালোকে কালাৰ লাগে, ধুনীয়া ধুনীয়া কালাৰ পাই যাব। এইটো ছেইম কালাৰ হয়, এইটো ধৰণৰ, এইটো চাব পাৰে পাৰ্পল কালাৰ, এইবিলাক চাব পাৰে। এইবিলাক ধুনীয়া ধুনীয়া কালাৰ আছে। এইটো ফুলৰ ডিজাইনটো বেলেগ, কিন্তু কাপোৰ একেই হয়, অকল ফুলৰ ডিজাইনটো অলপ অলপ বেলেগ দেখিছে। এই আপোনালোকে ধুনীয়া ধুনীয়া কালাৰ আছে এইবিলাক। এইটো কালাৰ দুপৰত ধুনীয়া কালাৰ লাগে, বয়সস্থ মানুহ হওক যি মানুহ হওক চবকে সাজিব। এইটো কোটা বগা ক'বলৈ নাই, চবকে সাজে। তো এইটো লগত কালাৰ, এইটো কালাৰ বৰ ধুনীয়া ধুনীয়া কালাৰ আছে এইটো ডিজাইনৰ। তো আপোনালোকে ল'ব পাৰিব। এইটো ডিজাইন একেবাৰে দাম কম আছে, মই আপোনাক লাষ্টত কৈ আছোঁ। তো ডিজাইনটো যদি ভাল লাগিছে লাইক কৰি দিব, যদি বেয়া লাগিছে তেতিয়া লাইক কৰি দিব পাৰিব। তো নেক্সট আৰু এটা ডিজাইন দেখুৱাই দিছোঁ মই এতিয়া বৰ্তমানলৈকে এইটোৱে দেখুৱালোঁ আৰু এইটো দেখুৱালোঁ, দুটা ডিজাইন হ'ল। নেক্সট এইটো এটা ডিজাইন হয়, এইটো আপোনাৰ মিক্স পাটৰ কাপোৰ হয়। মই য়েল্ল'যোৰ এইটো কাৰণে মেলিছোঁ, তাতে আপোনালোকে দেখা সুবিধা হয়, কাৰণ য়েল্ল' কালাৰটো পুৰা গ্ল' কৰে। এইটো হৈ যাব চাদৰ আঁচল, ঠিক আছে। এইটো চাদৰ আঁচল চাব পাৰে, বৰ ধুনীয়া একদম মেইন চিটৰ নিচিনা কাপোৰৰ ফুল দি আছে। মাজৰ বুটা বৰ ধুনীয়া মাজৰ বুটা হয়, ধুনীয়া বুটা দি আছে। গুণা ফুল আৰু ইয়াত গুণা ফুলে দি আছে। বাকী অকণি অকণি যোনকেইটা এইকেইটা চকলেট কালাৰ হয়, এইকেইটা আপোনাৰ বুটা ফুল দি আছে। এইখন হৈ গ'ল চাদৰ, এইকেইটা হৈ গ'ল পটিকেইটা। এইকেইটা পটিকেইটা হ'ব। নেক্সট মই মেখেলাখন দেখুৱাই দিছোঁ।
এইখন হ'ব মেখেলা দিছে বৰ ধুনীয়া ডিজাইন হয় মেখেলা হয় এইটো মেখেলা তলৰটো মানে মাজৰ বুটাখিনি দেখাইছোঁ মেখেলাখনত বহুত যথেষ্টখিনি ওপৰলৈকে আছে ডাঙৰ ডাঙৰ ফুল চবৰে ইমানখিনি ফুল বহুত ডোখৰলৈকে আছে মেলি চবৰে ইমান ডোখৰলৈকে আছে মেখেলাখনত এইটো হ'ব ব্লাউজৰ পিচ এইটো ব্লাউজৰ পিচ দিছে বৰ ধুনীয়া এইবিলাক মেঞ্চি টাইপৰ হয় যে এইটো ডাঙৰ দি আছে ফুলখিনি ডাঙৰ ডাঙৰ হয় তো বিয়া চিয়া হ'লে আপোনালোকে পিন্ধিব পাৰিব তো আপোনালোকে ল'ব পাৰিব দাম একেবাৰে কম আছে মই আপোনালোকক লাষ্টত ধুনীয়াকৈ কৈছোঁ আপোনালোকে চাই থাকক ইয়াৰ যদি আপোনালোকে কালাৰ লাগে পুৰা পুৰা ধুনীয়া ধুনীয়া কালাৰ আছে ইয়াৰ কালাৰখিনি দেখুৱাইছোঁ মই আপোনালোকক এইকেইটা কালাৰ চাব পাৰে পুৰা উজ্জ্বল উজ্জ্বল কালাৰ পুৰা যেনেকুৱা ছোৱালী হওক বোৱাৰী হওক যেনেকুৱা পিন্ধিলেও মানে আপোনালোকে ভাল লাগিব কালাৰ চাব পাৰে গুলপীয়া পুৰা ডাঠ ডাঠ কালাৰ নহয় অলপ পাতলা টাইপৰ কালাৰ হয় পুৰা ধুনীয়া ধুনীয়া কালাৰ হয় এইখিনি কালাৰ হৈ গ'ল নেক্সট এইখিনি কালাৰ চাব পাৰে এইখিনি সেইটো ডিজাইনৰ এইখিনি কালাৰ উঠিছে কি ধুনীয়া ধুনীয়া কালাৰ হয় এইখিনিও আপোনালোকে ল'ব পাৰিব দাম একেবাৰে কম আছে মই আপোনালোক ধুনীয়াকৈ কৈছোঁ আপোনালোকে চাই থাকক নেক্সট আৰু এযোৰ আছে পিংক কালাৰ এইটো মই আপোনাক মিলাই দিছোঁ দেখিছে বৰ ধুনীয়া ডিজাইন হয় এইটো মানে ফুলৰ ডিজাইনটো সেইটো অলপ কাপোৰ 1 মিটাৰ দিব দেই 1 মিটাৰ হওক আধা মিটাৰ হওক বগা কাপোৰ এনেকৈ পায় নেকি এইটো আপোনালোকে ল'ব পাৰিব এইটো বগা চাব এইটো এনেকুৱা ধৰণৰ হ'ব মাজৰ বুটাখিনি এইটো ধৰণৰ হ'ব দেখিছে বৰ ধুনীয়া ধুনীয়া ফুল দিয়া আছে এইখিনি হ'ব মাজৰ বুটা এইখিনি চাব পাৰে মাজৰ বুটা হয় মেখেলাখন দেখুৱাই দিছোঁ এখন হ'ব মেখেলা এইখনো এইখনৰ দৰে এডোখৰলৈকে পুৰা ডাঙৰ ডাঙৰ ফুল দিয়া আছে এইটো তলটো হ'ব মেখেলা তলৰটো এইটো ডিজাইন হ'ব এডোখৰ হ'ব ওপৰডোখৰ এনেকুৱা এডোখৰ হ'ব মানে তো ইয়াৰ যদি আপোনালোকে কালাৰ লাগে ইয়াৰো ধুনীয়া ধুনীয়া কালাৰ আছে এইবিলাক কালাৰ চাব পাৰে বৰ ধুনীয়া ধুনীয়া কালাৰ আছে ৰঙা বগা লাগিলে পাই যাব বগা এইবিলাক কালাৰ লাগিলে পাই যাব ডিজাইন ভাল লাগে সেইটো ডিজাইন মোক স্ক্ৰীনশ্বট মাৰি হোৱাটছআপৰ নাম্বাৰ দিয়া আছে তো তাত আপোনালোকে চেণ্ড কৰি দিব মই আপোনালোক সেইটো ডিজাইনৰ কিমান কালেকশ্যন আছে কিমান কালাৰ আছে চব আপোনালোকক হোৱাটছআপত চেণ্ড কৰি দিম আৰু আপোনালোকে যদি ভিডিঅ'টো বহুত দূৰৰ চাই আছোঁ বুলি ভাবে তেতিয়াও ল'ব পাৰিব কাৰণ আমি অনলাইনত পঠিয়াই দিওঁ আমাৰ দোকানখন আছে ধেমাজিত মৰিধল চাৰিআলিত বিশাল হ'লচেল বস্তালগুৰি আছে ঠিক আছে বিশাল হ'লচেল বস্তালগুৰি আছে তো কণ্টেক্ট নাম্বাৰ দিয়া আছে আপোনালোকে কণ্টেক্ট কৰিব তো আপোনালোকে ধুনীয়াকৈ ল'ব পাৰিব য'ৰ পৰা চেণ্ড হওক তাৰ পৰা ল'ব পাৰিব তো এইটো এটা কালাৰ ল'ব পাৰিব ইয়াত আৰু এটা কথা কৈ দিওঁ আপোনালোকে যদি বেপাৰ কৰিম বুলি ভাবে তেতিয়া ল'ব পাৰিব আপোনালোকে আমাৰ ইয়াত হ'লচেল দিয়া হয় যিহেতু এতিয়া মোৰ যোনটো দাম কম সেইটো আপোনালোকৰ ৰিটেইল দামটো কম হ'লচেল দাম তেনেকৈ ক'ব নোৱাৰি তো আপোনালোকে যদি হ'লচেল ল'ম বুলি ভাবে বেপাৰ কৰিম বুলি ভাবে তেতিয়া ল'ব পাৰিব তো তেতিয়া দাম বেলেগ হ'ব এতিয়া মোৰ যোনটো দাম কম সেইটো দাম বেলেগ হ'ব নেক্সট আৰু মই ডিজাইনটো দেখালোঁ তাৰপিছত আপোনালোকৰ দাম কৈ আছোঁ এইটো ডিজাইন চাব পাৰে বৰ ধুনীয়া ডিজাইন হয় গুণা ফুল আৰু সূতা ফুল মিক্স আছে বৰ ধুনীয়াকৈ গোলাপ ফুল টাইপৰ দিয়া আছে দিছে এখন হৈ গ'ল মেখেলাখন দেখিছে এইডোখৰ তলৰডোখৰ হ'ব বাকী এইডোখৰ হ'ব এইডোখৰলৈকে ফুল থাকিব এখন হৈ গ'ল চাদৰ এইখিনি চাদৰ মাজৰ বুটাটো এইটো হ'ব আপোনাৰ চাদৰ আঁচলটো বাকী এইকেইটা হ'ব প্ৰতিকেইটা মই অলপ পটপট দেখুৱাই দিছোঁ কাৰণ বেছি দীঘলীয়া গ'লে ভিডিঅ'টো বেয়া হ'ব তো ইয়াৰ কালাৰ দেখুৱাই দিছোঁ ইমান কথা কৈ নাথাকোঁ তো আপোনালোকক শ্বৰ্টকৈ দেখুৱাই দিছোঁ কালাৰ এইটো এটা কালাৰ হ'ব এইটো এটা কালাৰ দেখুৱাই দিয়া অলপ এইপিনে এইটো এটা কালাৰ এইটো কালাৰ দিছে কি ধুনীয়া কালাৰ হয় এইবিলাক কালাৰ দিছে বৰ ধুনীয়া ধুনীয়া পিংক কালাৰ আছে তো আপোনালোকে মোক কণ্টেক্ট কৰক মই ধুনীয়াকৈ মেলি দেখুৱাই দিম যদি আপোনালোকে এইটো ডিজাইনৰ যোৰা লাগে স্ক্ৰীনশ্বট পঠিয়াওক মই আপোনালোকক পঠিয়াই দিছোঁ নেক্সট এইটো এটা ডিজাইনৰ মই মেলি দেখুৱাই দিছোঁ এইটো ডিজাইন বহুত ধুনীয়া আহিছে ফিক্স কৰি হয় দিছে বৰ ধুনীয়া ডিজাইন হয় বৰ ধুনীয়া এইডোখৰ হ'ল মেখেলা তলৰটো ইমানডোখৰলৈকে দিছে ডাঙৰ ফুল দিয়া আছে এডোখৰলৈকে সৰু ফুল দি আছে মানে এডোখৰলৈকে ডাঙৰ ফুল দিয়ে অকণমান ওলাই নি সৰু ফুল দি আছে ধুনীয়া ডিজাইন এইটো হৈ গ'ল ব্লাউজৰ পিচ দিছে বৰ ধুনীয়া ডিজাইনৰ ব্লাউজৰ পিচ হয় চাদৰখন চাওক বৰ ধুনীয়া ডিজাইন মাজত এলাইন মানে গেৰ দিয়া নিচিনা ডাঙৰ ফুল দিছে তাৰ ওপৰত আকৌ সৰু ফুল দিছে তাৰপিছত আকৌ ডাঙৰ ফুল দিছে গাইছ বৰ ধুনীয়া ডিজাইন হয় আচলটো এবাৰ চাওক আচলটো বৰ ধুনীয়া ইউনিক ডিজাইনৰ এনেকৈ দিয়া আছে দেখিছে ইমান ধুনীয়া ডিজাইন হয় এইবিলাক দাম একেবাৰে কম আছে মই দাম আপোনালোকৰ লাষ্টত কৈছোঁ আপোনালোকে ধুনীয়া চাই থাকক ইয়াৰ যদি কালাৰ লাগে আপুনি এইখিনি চাব পাৰে কালাৰ বৰ ধুনীয়া কালাৰ আছে এইবিলাক বেঙুনীয়া কালাৰ লাগিলে ৰঙা লাগে সেউজীয়া লাগে যি কালাৰ লাগে পাই যাব
এইযোৰ হৈ গ'ল এইযোৰ দাম একেবাৰে কম আছে তো মই লাষ্টত আপোনালোকে ধুনীয়াকৈ চাই থাকক এইযোৰ মই দেখুৱালোঁ তো নেক্সট এইযোৰ দেখুৱাই দিছোঁ মাজৰ বুটাখিনি চাওক চাই এইখিনি মাজৰ বুটা আহিছে পূৰা সৰু সৰু বুটা বয়সস্থ মানুহ পিন্ধিব পাৰিব এইখিনি ঘটি ফুল দিয়া আছে টেকেলি লটি যেনেকৈ কিবা বুলি কয় চৰি নেজা দিছোঁ তো এইটো ফুল দিয়া আছে দেখিছে কি ধুনীয়া লাগিছে এইটো আচলটো হয় চাদৰ এইটো এইখিনি হ'ল মাজৰ বুটাখিনি চাদৰৰ এইখন হ'ল মেখেলা তলৰডোখ ইমান ডোখৰলৈকে ফুল দি আছে সৰু সৰু ফুল তলৰডোখ ফুলখিনি চাওক এবাৰ তলৰ ফুলখিনি বৰ ধুনীয়া ডিজাইন হয় ইমান মেলি দেখুৱাই থাকিবলৈ টাইম নাই এইফালে আপোনালোকে দেখুৱাই দিছোঁ এইটো কালাৰ ল'ব পাৰিব এইটো কালাৰ এইটো কালাৰ এইটো কালাৰ এইটো কালাৰ এইটো এটা ডিজাইন হৈ গ'ল এইটো ডিজাইনটো দেখুৱালি অলৰেডি এইটো ডিজাইন চাওক এইটো মিক্স পাৰৰ কাপোৰ টাইপৰ তো এইটো আপোনালোকে ল'ব পাৰিব এইটো আচলটো হয় চাদৰ মেখেলাৰ তলৰটো হয় এইটো মেখেলাৰ তলৰটো এডোখৰলৈকে এনেকৈ বুটা থাকিব আপোনালোকে চাব পাৰে ব্লাউজৰ পিচটো নৰ্মেল হ'ব আপোনালোকে দেখাই নাথাকোঁ মই এতিয়া তো এখন চাদৰ আছিলে ঠিক আছে গাইছ ক্ষমা কৰিব এখন চাদৰ আছিলে এইটো ফিক্স বডি হয় মাজৰ বুটাখিনি এইখিনি এইটো চাদৰ আচলটো আছিলে এইটো চাদৰ আচলটো এখন হ'ব মেখেলাখন দিছে এনেকুৱা হ'ব এডোখৰলৈকে ফুল থাকিব তো ইয়াৰো আপোনালোকে ধুনীয়া ধুনীয়া কালাৰ পাই যাব এইবিলাক এছ কালাৰ নীলা বগা হেৰি ডালি ৰং হালধীয়া চব আছে এইবিলাক ল'ব পাৰিব আৰু ডিজাইন আছে মই সেইবোৰ আপোনালোকক নেক্সট পাৰ্টত দেখাই দিম কাৰণ ভিডিঅ'টো বহুত দীঘল যিহেতু আমাৰ কাষ্টমাৰ ভিৰ লাগি আছে কাপোৰ দেখুৱাব লাগে চ' আপোনালোকৰ যদি কাপোৰবিলাক ভাল লাগিলে মোক স্ক্ৰীনশ্বট পঠিয়াই দিব হোৱাটছআপত নাম্বাৰ দিয়াই আছে হোৱাটছআপ নাম্বাৰ তো আপোনালোকক মই নিজে কণ্টেক্ট কৰি ধুনীয়াকৈ ফটো চটো দি পঠিয়াই দিম আপোনালোকে চাই ল'ব পাৰিব তো দোকানলৈ আহিব পাৰিব আমাৰ দোকানখন ধেমাজি মৈথুল চাৰিআলিত আছে বিশাল হ'লচেল আৰু বেলেগৰ পৰা যদি চাই আছে তেতিয়াও ল'ব পাৰিব আমি অনলাইনত দি দিওঁ তো কণ্টেক্ট নাম্বাৰ দিয়াই আছে কণ্টেক্ট কৰিব যোনযোৰ কাপোৰ ভাল লাগে সেইটো দিব আৰু ছাবস্ক্ৰাইবাৰ হওক এক ছেকেণ্ড মই দাম কোৱা নাই দাম কৰি ল'ম তাৰপিছত এইবিলাক কৈ আছোঁ বাৰু তো চবচে প্ৰথমটো আপোনালোকে এইটো দাম চাই লওক এইযোৰ দাম হ'ব মাত্ৰ 750 টকা 750 টকা হ'ব এইযোৰ দাম মাত্ৰ 500 টকা দেখিছে এইটো ডিজাইন 500 টকা অফাৰ 500 টকা তো আপুনি আৰু আহি পিনে কমাবলৈ ক'লে বেয়া লাগিব তো অফাৰ 500 টকা হয় তো এইটো যোৰা দেখিছিলে এইযোৰ হ'ব 650 টকা বাকী এইকেইযোৰ হ'ব 500 টকা এইটো ডিজাইন 500 টকা এইটো ডিজাইন 650 টকা এইটো ডিজাইন হ'ব 500 টকা দিছে ফিক্স কৰি লগাই এইটো ডিজাইন 500 টকা এইটো 750 হয় তো এইটো হ'ব 750 তো দামবিলাকতো জানিলেই যদি ভালকৈ বুজি নাপালে তেতিয়া মোক কণ্টেক্ট কৰিব পাৰিব মই আপোনাক ধুনীয়া দাম কৰি দিম তো দোকানখন এড্ৰেছটো গম পালে ধেমাজি মৈথুল চাৰিআলি বিশাল হ'লচেল বস্তালৈ আৰু কিবা যদি কৰিবলগীয়া আছে মোক মানে মোক কণ্টেক্ট কৰিব তো চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব তেতিয়া এইবিলাক দামত পাব নহ'লে নাপাবও পাৰে তেতিয়া ভুল লাভ নাই মোক তো চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো লাইক কৰিব পাৰিব তো আহক আপোনালোকে লৈ যাওক লগ পাম বুলি আশা ৰাখিলোঁ সকলোকে তো অনলাইনত লাগিলেও ল'ব পাৰিব বেপাৰ কৰিম বুলি কৰিব পাৰিব আৰু জানিবলৈ হ'লে মোক কণ্টেক্ট কৰক ধন্যবাদ